মাৰা গেল আমাৰ ভুল নহয় মেইন কথা হৈছে মানে এনেকুৱা লাগছি মানে তাক বেলেগ এডভেঞ্চাৰত লাগছি মানে আৰু ইয়াৰ হালত বয়া গাড়ী চলে গাইছ আমি এতিয়া হৈ যাব লাগিব বিয়াৰ গিলছ কেনে লাগছি গাইছ গাইছ ওয়েলকাম টু নিউ ব্লগ আজি আমি যাম এটা নতুন ঠাইলৈ আমাৰ লগত আছে এলেন আমাৰ লগত দুজন আহি গ'ল চলো চলো I never thought I'd feel like this. তো গাইজ আজি গৈ আছোঁ কুমনাগল ৱাটাৰফলটো বিচাৰি ৰঙিয়াৰ পৰা 27 কিলোমিটাৰ দূৰত মান্দাকাটা নামৰ ঠাইখনত আছে কেনে ৱাটাৰফল কি ৱাটাৰফল সকলো দেখাব এই ভিডিঅ'টোৰ শেষ কৰি থাকক তো গাইজ তেলটো অলপ পাৰি লওঁ যেনেকুৱা এই যুগত বিনা পইচাই প্ৰেম কৰা টান ঠিক তেনে বিনা তেলে ঘূৰা ফুৰা কৰা মস্ত টান যিটো গাইজ মোৰ গাড়ীত মাইলেজ ভালটো 200 টকা এটা ইঞ্জিন হৈ যাব লাগে চাগে আৰু তো গাইজ চাৰিআলি পাওঁ হৈছে চাৰিআলিৰ পৰা ডাইৰেক্ট মদন কামদেৱ পৰা ডাইৰেক্ট মান্দাকাটা ৱাটাৰফলটো পামেই আৰু বেছি টাইম নাই যদি একলি ভিডিঅ'টো চাই আছে পুৰা চাই থাকক সেই সুকিলি আৰু মোৰ লগত যাই থাকক এই জাৰ্ণিটোত আৰু গাইজ মোৰ হাইৱেত গাড়ী চলাই থাকোঁতে ইমান বেছি ভয়টো থাকে গাড়ীটো এৰি খুন্দা হোৱাতকৈ গৰু আৰু মানুহৰ পৰা ভয়টো বেছি থাকে কাৰণ যিকোনো দুৰ্ঘটনাত খুন্দা মৰাটো সদায় দুখী ধৰা হয় ঘেণ্টাও আছে কোৱাৰ ভুল কি ভুল আৰু এইটো হয়ে মোৰ লগত বাস্তৱ হোৱা ধৰে গাইজ বৰ্তমান আমাৰ ৰাইড চেঞ্জ হ'ব আৰু আমাৰ পাম্পটো মাৰিলোঁ পাম্পটো একদমেই কম আছে পাম্পটো মাৰি কিনে যাই থাকোঁ এবাৰ বেছি দিন নাই চাই থাকক সেইখিনি আজি পুৰা ক্ৰেজি হ'ব গাইজ এইটো তাৰিখ মই বছৰি যাওঁ ধৰিব নদী মানে মানুহ আহিছে নে কি বৰা বাজিছোঁ মাৰা গেল আমাৰ ভুল নহয় মেইন কথাটো হৈছে মানে টাৰ্ণিং মান গমেই নাপায় এনেকুৱা টাৰ্ণিং মান গাড়ী মান আছি না আহি নাই এই ভাই কি হ'ল এইবাৰ আজি অৱস্থাই হৈ আছিল ওপৰৱালাৰ বহুত ধন্যবাদ নলবা ইয়াৰে কোৱাৰ ওচৰৰ চৰকাৰী হস্পিটেলত বহি থাকিব লাগিল হয় মোৰ চাউণ্ডটো চাগে গাইজ আপোনালোকে পাওঁ নাই চাগে হেলমেটটো পিন্ধিছিলে গম নাপাব পাৰে চাউণ্ডটো তথাপি এডজাষ্ট কৰিলে হ'ল আৰু সমস্যা ভাল লাগে বৰষুণ দিওঁ আহে ৰাস্তাটোৰে গাইজ আপোনাৰ ভিউটো অলপ চাব লাগে ভিউ আৰু আমাৰ লগত চাব আৰু যদি আপোনাৰ ঘৰত তামোলপুৰ বা আমাৰ ৰঙিয়াৰ কামৰূপ ওচৰত যিটো আমি জাগাত যাইছোঁ সেইটো আপোনালোকে ভিজিট কৰিব পাৰে গা ধোৱাৰ কাৰণে বেষ্ট জেগা আৰু বিশেষকৈ চলি চলিৰ কাৰণে গাইজ বৰ্তমান আমি মদন কামদেৱ পাই গ'লো এই মদন কামদেৱ এই ভাই ভাই ধুচিনে কিমান ভাই ধুচিয়ে আমাৰ পিছততো বিন্দাছ আছে ই একদম মানে ৰজাৰ দৰে বহিছে কিন্তু চিন্তা আমাৰ গাড়ী চলি আছে আৰু আমাৰতো খলা বদলাকে চলি আছোঁ আমাৰ এলেণ্ডাই চলিছে আধা মই চলিছোঁ এই মদন কামদেৱ আৰু এপান আমি ওলাওঁ আৰু তো গাইজ খেহুকলি চাই দিয়ক আৰু এইবোৰ ছাগল মানে লেগি মানে এনেকুৱা থাকিব মানে আছে চাই মানে নললে লৰি দিয়া মনত নাই এন্ধৰ গামছা আনিছে নাই গা ধোৱা কাৰণে গাইজ গামছা হাফ পেণ্ট গোটা লৈছোঁ গা ধোৱা চাব আনিছিলি এটা বস্তু চাবচোন এই সৰু সৰু ছোৱালীবোৰক যেতিয়া মেখেলা চাদৰ পিন্ধে কিবা এটা মৰম লগা হয় মানে কি ক'ম আৰু দুখ লাগছে গাইজ আজি ৰাজ নাই ৰাজ মানে আজি বিজি খেল তাতো গাইজ ব্লগটো যে আমি আকলাই কণ্টিনিউ কৰিব লগা আছিল ৰাজ ভাই নাই তো গাইজ গুগল মেপ চাইছে আমি হৰাই আছিলোঁ আৰু বেছি নহয় সেইটো পৰা এই যিটো ৰাস্তাটো আছে এই ৰাস্তাটো আমি ৰাইট চাইডে তো গাইজ যিটো ৰাস্তাটো এই ৰাস্তাটো অকণ ভিতৰ সোমোৱা ৰাস্তা কিন্তু তাৰ পৰা 5 মিনিটৰ দূৰ আছে বেছি নহয় এইখিনি খোজকাঢ়ি যাব লাগিব আৰু বাকী চাব পাৰে এনেকুৱা জংঘল টাইপ বেলেগ নহয় মোৰ সাপৰ কাৰণে ভয় লাগিছে আমাৰ আহিছে একে ল'ৰাবোৰে চাবা দেই কিন্তু সাপ জোক চব থাকিব আৰু গাইজ আমি এতিয়া হৈ যাব লাগিব বিয়াৰ গিলছ আমি এটা বিয়াৰ গিলছ হৈ যাব লাগিব মেন ভাৰ্চেছ ৱাইল্ড গাইজ জংঘল এই পাহাৰ আৰু ইয়াৰ হালত বয়া গাড়ী চলে আৰু আধা মহো চলিছোঁ কথা বেলেগ এই ভাই এনেকুৱা ৰাস্তাত ভূত থাকে গম পাই নাই ভিতৰত টাইমত সঁচাই গাইজ এনেকুৱা লাগছি মানে তাই বেলেগ এডভেঞ্চাৰত লাগছি মানে গাইজ চাব পাৰে কেনেকুৱা গ্ৰীনাৰী আৰু কেনেকুৱা তাৰমানে জংঘল অ' মাই গড নেলি ভিউটো পাই গ'ল আমি এখন হেদাৰ আহি পাইছোঁ ভিডিঅ' চাব পাৰে আমাৰ ইয়াৰ আমাৰ গা ধুই আছে এই কেনে লাগছে গা ধুই কিন্তু কথাটো হৈছে জাগাটো বেছি ডাঙৰ নহয় কিন্তু আহি কিনে ভাল লাগব আপোনালোকৰ খালি বেছি মানুহ অহা নহয় 2-3টা চলি আহা আৰু চাব পাৰে তো গাইজ যদিহে আপোনালোকৰ গৰমৰ দিন গা ধোৱাৰ মন থাকে তেতিয়া আহিব পাৰে ফ্ৰেছ জেগা হ'ব বেছি চলি নহয় 2জন চলি মজা আৰু
বম লাগছে গাইজ মানে একো দিনটো সেইটো মজা নাপায় এটা মানে যিটো মানে মেণ্টেল পিছ পায় আৰু মানে তো গাইজ ফাইনেলি এৰিলোঁ জেগাখিনি এই বল 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 ভাগ 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 তো গাইজ ব্লগত মই লোকেশ্যনটো দিম যদি আপোনালোক ভাল লাগে এইটো ভিজিট কৰিব পাৰে মানে যিটো আমি কেমেৰাত দেখিছিলোঁ মানে লগৰ ছোৱালী তাতে আৰু ইনষ্টাত আৰু বহুত ডাঙৰ বুলি ভাবিছিলোঁ কিন্তু বহুত সৰু কিন্তু বেয়া লাগে নাই এইখিনি বহুত ভাল লাগছে এটা একদম নেচাৰেল ভাইব পোৱা যায় আমাৰ চবেই গা পা ধুই কিনে একদম ফ্ৰেছ হৈ লৈছে তো গাইজ কুমনগৰ ৱাটাৰফলটোক বিদায় দি মদন কাম দিবলৈ গৈছোঁ ফাইনেলি বিদায় ল'বৰ টাইম আহি গ'ল মদন কাম দিব আহি পালোঁ আৰু এটা ৰেষ্ট লৈছোঁ আৰু এতিয়া খোজ যাওঁ বৰ্তমান যদি আজি ভিডিঅ'টো ভাল লাগে তে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিলে হ'ল আৰু